স্বাগতম জনাইছো আপোনালোক সকলোকে জ্ঞানমলৈ। আজি আমি আলোচনা কৰিম ভাৱেল অৰ্থাৎ স্বৰবৰ্ণ, কনসনেন্ট অৰ্থাৎ ব্যঞ্জন বৰ্ণ, সেমি ভাৱেল অৰ্থাৎ অৰ্ধ স্বৰবৰ্ণ। আমি প্ৰথমতে যদি মন কৰো ইংৰাজী এলফাবেট কেইটালৈ, মুঠতে ইংৰাজী এলফাবেট আছে 26টা। তাৰে ভিতৰত আপোনালোকে দেখিবলৈ পাইছে ইয়াত যিকেইটা হালধীয়া ৰং কৰি থোৱা আছে সেইকেইটাই হৈছে ভাৱেল অৰ্থাৎ এ ই I O U। ভাৱেল অৰ্থাৎ স্বৰবৰ্ণ ইহঁতৰ নিজস্ব উচ্চাৰণ আছে, সেইবাবে ইহঁতক কোৱা হয় ভাৱেল বুলি। এ নিজস্ব উচ্চাৰণ এ, আ, ই নিজস্ব উচ্চাৰণ ই, এ, আই, ই, আ, ওৰ, ও, আ, ইউ, আ আৰু ইউ। কিন্তু কনসনেন্ট অৰ্থাৎ ব্যঞ্জন বৰ্ণক যদি আমি মন কৰো B, C, D, F, G, H, J, K, L, M, N, P, Q, R, S, T, V, X, Z 19টা কনসনেন্টৰ ভিতৰত ইহঁতৰ নিজস্ব উচ্চাৰণ নাই। এহেঁতি যিকোনো ভাৱেলৰ সহায় লৈ পিনি উচ্চাৰণ হ'বলগীয়া হয়, সেইবাবে ইহঁতক কনসনেন্ট বুলি কোৱা হয়। তাৰপিছত আহে সেমি ভাৱেল অৰ্থাৎ অৰ্ধ স্বৰবৰ্ণ। শব্দৰ আগত বহিলে কনসনেন্ট আৰু শব্দৰ পাছত বহিলে ভাৱেল বোলা হয়। আমি যদি প্ৰথমতে মন কৰো উইন্ডো W I সহায় লৈ পিনি অৰ্থাৎ ভাৱেলৰ সহায় লৈ উচ্চাৰণ হৈছে, সেইবাবে ইয়াক কনসনেন্ট বুলি কোৱা হৈছে। কিন্তু শেষত যেতিয়া ই W দি শেষ হৈছে, ই কোনো ভাৱেলৰ সহায় নোলোৱাকে উচ্চাৰণ হৈছে, সেইবাবে ইয়াক ভাৱেল বুলি কোৱা হয়। ঠিক তেনেদৰে Y যদি আমি চাওঁ, ইয়াক Y এ সহায় লৈ পিনি উচ্চাৰণ হৈছে, সেইবাবে ইয়াক কনসনেন্ট বুলি কোৱা হৈছে। কিন্তু এংগ্ৰি যদি শেষত আমি Y চাওঁ, ই কোনো ভাৱেলৰ সহায় নোলোৱাকে উচ্চাৰণ হৈছে, সেইবাবে ইয়াক ভাৱেল বুলি কোৱা হৈছে। তেন্তে আজি আমি ইমানতে সামৰো। আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ লাইক কৰিব, সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।